নমস্কাৰ বন্ধুসকল আৰ এডুকেশ্যন অসম চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই ঋতু ৰয়ে তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই বিভিন্ন পৰীক্ষাত প্ৰায় আহি থকা গণিতৰ দুটা প্ৰশ্ন আৰু তাৰ সমাধানৰ পদ্ধতি সম্পৰ্কে আলোচনা কৰিম। লগতে এই প্ৰশ্ন দুটা সমাধান কৰোঁতে আমি কি ভুল কৰোঁ সেই বিষয়েও আলোচনা কৰিম। হয়তো আগতে তুমিও সেই ভুল কৰিব পাৰা, গতিকে ভিডিঅ'টো শেষলৈ চাবা যাতে সেই ভুলৰ আৰু পুনৰাবৃত্তি নহয়। যদি ভিডিঅ'টো চাই তোমালোকে ভাল পোৱা লাইক কৰিবা, কমেণ্ট কৰিবা, যদি বেয়া পোৱা তথাপি কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবা। লগতে আৰ এডুকেশ্যন অসম চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আহা এতিয়া পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো লৈছোঁ 2506 আৰু 3ৰে গঠিত 5 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটাৰ মাজত পাৰ্থক্য কিমান? আৰু ইয়াত এনেকৈ 4টা অপশ্যন দিয়া আছে। বন্ধুসকল এই প্ৰশ্নটোৰ সমাধান কৰিবলৈ হ'লে আমি প্ৰথমতে 2506 আৰু 3ৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো উলিয়াব লাগিব। আৰু এইটো অতি সহজ, প্ৰশ্নত দিয়া অংকবিলাক ক্ৰমে ডাঙৰৰ পৰা সৰুলৈ লিখি যোৱা। আটাইতকৈ ডাঙৰ আছে 6, তাৰপিছত 5, তাৰপিছত 3, 2, 0 আৰু ইয়ে হ'ব এই অংককেইটাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা। এতিয়া এই অংককেইটাৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো উলিয়াব লাগিব। আৰু তাৰ কাৰণে প্ৰশ্নত দিয়া অংকবিলাক ক্ৰমে সৰুৰ পৰা ডাঙৰলৈ লিখি যোৱা 0, 2, 3, 5, 6। কিন্তু এই অংককেইটাৰে লিখিব পৰা 5টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা এইটো হ'বনে? ইয়াতে হৈ যায় বেছিভাগৰে ভুল। বন্ধুসকল মন কৰিবা, আমি যিটো সংখ্যা পালোঁ ইয়াৰ ফাৰ্ষ্টতে 0 আছে। আমি জানো যে যদি সংখ্যা এটাৰ বাওঁফালে 0 থাকে তাৰ কোনো ভেলু নাই, অৰ্থাৎ ই এটা 4 অংক বিশিষ্ট সংখ্যাহে হৈছে, কাৰণ ইয়াৰ ফাৰ্ষ্টতে 0 আছে। গতিকে 5 অংক বিশিষ্ট সংখ্যা লিখিবলৈ হ'লে 0ৰ বাহিৰে বাকী সংখ্যাকেইটাৰ ভিতৰত যিটো আটাইতকৈ সৰু সেইটো প্ৰথমতে লিখিব লাগিব। ইয়াত 0ৰ বাহিৰে বাকী সংখ্যাবিলাকৰ আটাইতকৈ সৰু কোনটো আছে? 2, আৰু তাৰ পিছতহে লিখিব লাগিব 0, আৰু পাছত বাকী সংখ্যাবিলাক ক্ৰমে সৰুৰ পৰা ডাঙৰলৈ লিখিব লাগিব। আৰু এইটোৱে হ'ব 25063ৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা। এতিয়া আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা আটাইতকৈ সৰু সংখ্যাটো বিয়োগ কৰিলে আমি সেই সংখ্যা দুটাৰ মাজৰ পাৰ্থক্যটো পাই যাম। বিয়োগ কৰি চোৱা কি পাবা? 65320ৰ পৰা 20356 বিয়োগ কৰা 44964, অৰ্থাৎ অপশ্যন ডি। ঠিক আছে বন্ধুসকল, তোমালোকে নিশ্চয় এইটো বুজি পাইছা। এতিয়া আমি দ্বিতীয় প্ৰশ্নটোৰ ফালে আগবাঢ়িছোঁ। দ্বিতীয় প্ৰশ্নটোত কি আছে? 5 অংক বিশিষ্ট স্বাভাৱিক সংখ্যা কিমানটা আছে? আৰু 4টা অপশ্যন দিয়া আছে। এনেকুৱা প্ৰশ্নৰ উত্তৰ উলিয়াবলৈ আমি প্ৰথমতে 5 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো উলিয়াব লাগিব। 5 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা কি হ'ব? 10000, আৰু 5 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা কি হ'ব? 99999, অৰ্থাৎ 99999। আৰু এই 10,000ৰ পৰা 99,999লৈ যিমান সংখ্যা আছে এই আটাইবোৰে হ'ব 5টা অংকৰ। প্ৰশ্নটোত কি আছিল? এনেকুৱা 5টা সংখ্যা কিমান আছে উলিয়াব লাগে। 99,999ৰ পৰা 10,000টো যদি বিয়োগ কৰোঁ ইয়াৰ উত্তৰটো আমি পাই যাম। কিন্তু বন্ধুসকল ইয়াতে হৈ যায় আমাৰ ভুলটো। আৰু কি ভুল হয় বুজিবলৈ আমি এটা সৰু উদাহৰণ লৈছোঁ। প্ৰশ্নটো লৈছোঁ 10ৰ পৰা 20লৈ কিমানটা সংখ্যা আছে? আমি 20ৰ পৰা 10টো বিয়োগ কৰিলে কিমান পাম? 10। কিন্তু যদি আমি সংখ্যাবিলাক গণি চাওঁ 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20, তেতিয়া 11টা পাম, অৰ্থাৎ এটা সংখ্যা বেছি পালোঁ। গতিকে মনত ৰাখিবা, এনেকুৱা সমস্যাৰ সমাধান কৰিবলৈ হ'লে আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি তাৰ লগত 1 যোগ কৰিব লাগিব। ঠিক আছে, এতিয়া যদি আমি 2 নং প্ৰশ্নটোলৈ যাওঁ, এইটো শুদ্ধকৈ কৰিবলৈ হ'লে আমি 99,999ৰ পৰা 10,000 বিয়োগ কৰি তাৰ লগত 1 যোগ কৰিব লাগিব। এতিয়া এইটোৰ পৰা এইটো বিয়োগ কৰিলে আমি কি পালোঁ? 89,999, আৰু ইয়াৰ লগত 1 যোগ কৰা তেতিয়া কিমান হ'ব? 90,000, অৰ্থাৎ 5টা অংক বিশিষ্ট স্বাভাৱিক সংখ্যা 90,000 আছে। আৰু এইটোৱে হ'ব শুদ্ধ উত্তৰ। এইটো এটা বেলেগ পদ্ধতিতো কৰিব পাৰি। 5টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো বিয়োগ কৰিলেও আমি উত্তৰটো পাম। অৰ্থাৎ 5টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা হ'ল
99,999 আৰু চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা হ'ল 9,999 আৰু এইটোৰ পৰা এইটো বিয়োগ কৰিলে আমি কি পাম 90,000 আৰু ইয়ে হ'ব শুদ্ধ উত্তৰ ঠিক আছে বন্ধুসকল তোমালোকে নিশ্চয় দুয়োটা প্ৰশ্নই ভালদৰে বুজি পাইছা এনেকুৱা প্ৰশ্ন দুটামান সংগ্ৰহ কৰি নিজে কৰিবলৈ চেষ্টা কৰা তেতিয়া ভালদৰে ক্লিয়াৰ হ'ব আজিৰ ভিডিঅ'টোত ইমানেই যদি ভিডিঅ'টো চাই অলপ হলেও কিবা শিকিব পাৰিছা তেন্তে লাইক কৰা কমেন্ট কৰা লগতে আৰ এডুকেশ্যন অসম চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ